প্ৰিয় সংগীতপ্ৰেমী ৰাইজলৈ মোৰ সাদৰ সম্ভাষণ জনাইছোঁ। অসমীয়া চলচ্চিত্ৰই ইতিমধ্যে ৬০ বছৰ পূৰ্ণ কৰিছে। সৰস্বতী কমিউনিকেশ্যনছে কৈছে যে এই বছৰৰ জুন মাহতে হেনো মোৰ অভিনয় জীৱনেও ২০ বছৰ পূৰ্ণ কৰিছে আৰু সেই উপলক্ষে তেওঁলোকে সংগ্ৰহ কৰি উলিয়াইছে ৰূপালী পৰ্দাত মই লিপছ মিলোৱা 10টা বচা বচা গীতৰ এই এলবাম। এৰা কথাটো মই ভবাই নাছিলোঁ, কেনেকৈ যে পাৰ হৈ গ'ল সময়বোৰ। মুভি কেমেৰাৰ সন্মুখত প্ৰথম থিয় হৈছিলোঁ 1977 চনত। মনৰ গভীৰত কথা হৈ ৰ'ল বহু ঘটনা, বহু স্মৃতি, কেতিয়াবা সুখৰ, কেতিয়াবা দুখৰ। জানো সংগীতৰ দৰে অভিনয় জীৱনতো আছে বহু তাল বেতাল, বহু সুৰ অসুৰৰ অগাধৰ। তথাপি এই আপ্তবাক্যত ময়ো বিশ্বাস ৰাখিছোঁ চক্ৰৱৰ্তী